ৱেলকাম টু একে সুশান ব্লগ ফ্ৰেণ্ড। আপোনালোকৰ কি খবৰ জনাব। আৰু এয়া আমি গৈ আছোঁ জোৰণলৈ। এয়া হৈছে মানে আবেলিৰ সময় আৰু জোৰণ আছে। জোৰণ মানে আমাৰ এওঁৰ মাহীয়েকৰ জীয়েক হয়। তালৈকে গৈ আছোঁ, মানে আহি পালোঁৱে আমি। আৰু ইয়াতে চাওকচোন ইমান মানে ভিৰ, মানে কইনাক গহনা পিন্ধোৱা সময়ত ভিৰ হয়ে দিয়কচোন, চবেই আৰু চাবলৈ সূতা। আমিও আহিলোঁ, কিন্তু বহুত দূৰৰ পৰা দেখিছোঁ। আৰু এয়া হৈছে আমাৰ কইনাজনী। এতিয়া মানে তাইৰ ওচৰত ভিৰ আছেয়ে, ইমান ওচৰৰ পৰা দেখুৱাব পৰা নাই। আৰু মানে দৰা ঘৰৰ মানুহবিলাকে ফটো লৈ আছে তাইৰ লগত, সেইকাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া আমি খাই লওঁ চাহ। আৰু সেয়া চাওক, এয়া মানে মাছ যে আনে দৰা ঘৰৰ পৰা, সেয়া কাটিব, মানে আধাখিনি দৰা ঘৰত দিব আৰু আধাখিনি কইনা ঘৰত ৰাখিব। আৰু ৰাতিৰ সাঁজত সকলোৱে মিলি খাব। আৰু সেয়াই হাল্লা চলি আছে, মানে কাটিব পৰা নাই, ডাঙৰ মাছ যে সেইকাৰণে। আৰু এতিয়া আমি খাম লুচি, ঘুগুনি, মাংস, মিঠাই। আজি খায়ে থাকিম। আৰু ফ্ৰেণ্ড আমি উভতিলোঁ, যিহেতু ৰাতিও হৈছিলে বহুত। উভতি আহিলোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে যদি লাইক কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ। আজিলৈ আহিছোঁ, আৰু পিছত মানে বিয়াৰ পাৰ্ট 2 সেইটো দেখুৱাম। আজি একেলগে কৰিলে মানে বহুত দীঘলীয়া হৈ যায়। আজিলৈ আহিছোঁ।